ককা আইতা আপোনালোক য'তেই আছে সদায় ভালে থাকক। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব আৰু পেজত স্বাগতম জনাইছোঁ। আৰু কালি আছিল মোৰ ককা আৰু বৌৰ তিথি। ময়ো ব্যস্ত থাকোঁ কাৰণে ভিডিঅ' আপোনালোকক এইকেইদিন দিব পৰা নাই। যিখিনি সময় পাওঁ পটককৈ ভিডিঅ' বনাই আপোনালোকৰ কাৰণে দিওঁ। আৰু ঘৰত সৰুকৈ অলপ নিয়ম কৰিলে, তাৰে ভণ্টিয়ে ইউটিউব চেনেল এটা খুলিছে আৰু তাৰে ভিডিঅ'খিনি মই তোমালোকক দিছোঁ। আৰু যিদৰে মোক আপোনালোকে মৰম ছাপোৰ্ট কৰি আছে, ভণ্টিকো আপোনালোকে যদি ভাল লাগে তেতিয়া তাইকো মৰম ছাপোৰ্ট কৰিব। আৰু বেছিকৈ নকওঁ, ককা বৌ আত্মাটো য'তে আছে শান্তিয়ে থাকক। কালি পুৱাই মই উঠি বাৰু সোনকালে গা চা ধুই চাকি বন্তি জ্বলাই ডিউটিত ওলাই গুচি গ'লোঁ। আৰু তেনেকৈ আহি সময়ো নহ'ল, ভাগৰো লাগে। যিখিনি সময় পাওঁ তাৰ মাজতে এনেকৈ ভিডিঅ'খিনি বনাওঁ। এতিয়া অলপ সময় পালোঁ, আকৌ হঠাৎ ডিউটিত গুচি যাব গ'লে আপোনালোকক ভিডিঅ' দিবই নোৱাৰিম। সেইটো কাৰণে ভিডিঅ'টো চাওক, ভাল লাগিলে কমেণ্ট কৰি জনাব। আৰু বেছিকৈ নকওঁ, ভিডিঅ'টো চাই থাকক। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱাতে গা পা ধুই এনেদৰে গামোচা চামোচা লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে আজি ঘৰতে অকণমান নিয়ম আছে। আচলতে আমাৰ ককা আৰু আইতাৰ আজি মৃতকৰ তিথি পৰিছে, চ' ঘৰতে অকণমান নিয়ম কৰিছে। আৰু লগতে মই ওচৰৰ মন্দিৰ ভাগলৈও যাম চাকি এগছ দিবলৈ, চ' আপোনালোকক ভিডিঅ'টোত দেখাই থাকিম। আৰু ককা আৰু আইতা য'তেই আছে তেওঁলোকে আমাক সদায় আশীৰ্বাদ কৰক ভালদৰে আগুৱাই যাবলৈ। আৰু তেওঁলোকো য'তেই আছে ভালে থাকক, কুশলে থাকক, তাৰে কামনা কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাতে ভিডিঅ'টো চাই যাব আপোনালোকে। এইফালে আমাৰ ঘৰতো অকণমান সৰুকৈ নিয়ম কৰিছে, যিহেতু বৰ্তাহঁতৰ ঘৰতো ৰাতিকৈ নিয়ম কৰিব, চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। মন্দিৰলৈ যাম কৈছিলোঁ আপোনালোকক, চ' মন্দিৰলৈ ওলালোঁ। খুব ৰ'দ দিছে, আচলতে মোৰ পচন্দিত ওলাইছোঁ। তাতে মন্দিৰ পৰাই লগ পাই আছোঁ। মন্দিৰৰ পৰা আহি কামৰ মাজত ব্যস্ত হৈ পৰিলোঁ, সেইবাবে ভিডিঅ' বনাবলৈ সময়েই নহ'ল। এতিয়া ভিডিঅ'টো একেবাৰে গধূলি আৰম্ভ কৰিছোঁ বৰ্তাৰ ঘৰত, তেন্তে চাই যাব ভিডিঅ'টো। বাহিৰত ভকতে চাহ খাইছে, ময়ো চাহ অকণমান খাই লৈছোঁ। ভোক লাগিছে, দিনত আজি ভাত খোৱা নাই যিহেতু, সেইকাৰণে চাহ অকণ খাই লৈছোঁ। আগতীয়াকৈ চাহ তাহ খাই আজৰি। আমাৰ বৌ এজনী ভিডিঅ' বনাই তুমি চাহ খাইছা? মই চাহ খাইছোঁ। মোৰ মেইন এখন খাই লওঁ, আমাৰ পোৱালিটো তামোল নাখায়। চাহ তাহ খাই হোৱাৰ পাছতে আৰম্ভ কৰিলে পাঠ গোৱা। তামোল খাই পূৰা ৰঙা, গাঁৱলীয়া মানুহ তামোল এখন নোখোৱাকৈ থাকিব নোৱাৰোঁ। একদম ধুনীয়াকৈ তামোল এখন মস্তিকৈ ভৰাই ল'লোঁ মুখত। এইফালে আমাৰ পোৱালিটো আহি মাজতে ওলাই দিহি ধুমকেতুৰ দৰে। হয় নাই ধুমকেতু? এনেকৈ নেমাৰে ধৰ। এইফালে আমাৰ জেঠুৱেও চব্জি বনাবলৈ আৰম্ভ কৰিলে, যিহেতু বৌঘৰত চিৰা ভাজি খুৱাব, সেয়ে চব্জি বনাবলৈ আৰম্ভ কৰিছে। আৰু মা, মই, পোৱালি আৰু বৌ আমি চব বহি আছোঁ একদম মস্তিকৈ। বৌ এখন তামোল ভৰাই আছে মুখত, ময়ো ভৰাই আছোঁ, ধুনু আছে। আমাৰ মা কিন্তু তামোল নাখায়।
মা আৰু নবৌ বেচেৰীকেইজনী কাম কৰি হেনো ভাগৰ লাগিছে, সেয়ে অকণমান বহি লৈছেহি। প্ৰসাদ ভাগ দেখি কাৰ বাৰু খাওঁ খাওঁ লাগিছে। খুব ধুনীয়াকৈ সজাই দিছে আৰু লগতে খুব সোৱাদ হৈছিলে খাবলৈ, আৰু বিশেষকৈ মই প্ৰসাদ খাই খুব ভাল পাওঁ। প্ৰসাদ খাই হোৱাৰ পাছতে এয়া লৈছোঁ জলপান, চিৰা আৰু ভাজি। আচলতে খোলত লৈছোঁ, এইটো আমাৰ ফালে খোল বুলি কোৱা হয়। ঠাই অনুসৰি নামবোৰ কিছুমান বস্তুৰ বেলেগ বেলেগ হয়, যিহেতু আমাৰ ফালে খোল বুলি কোৱা হয় আৰু কিছুমানৰ ফালে দুখ বুলিও কোৱা হয়। আপোনালোকৰ ফালে কি কয় নাজানো বাৰু, আৰু আপোনালোকে জনাবচোন কি বুলি কয়, কেতিয়াবা জানিবলৈও মন যায় নহয় জানো। তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি পাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি প্ৰথমবাৰৰ বাবে চাই আছে।